নমস্কাৰ, মই আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এইটো হ'ল বিলাহী দি চয়াবিন দি কিনে মই এটা গ্ৰেভি টাইপ বনাম। আপোনালোকে চাব, বেছি বিলাহী নালাগে, দুটা লৈছোঁ। আৰু এইটো চয়াবিনত অলপ মছলাটো বেছি লাগে, গতিকে মই পিঁয়াজ বটা লৈছোঁ, নহৰু বটা লৈছোঁ, ধনিয়া পাত লৈছোঁ। আমি জ্বলা নাখাওঁ, কেঁচা জ্বলা, পিঁয়াজ লৈছোঁ স্লাইচকৈ কাটি। আৰু ইমান পৰিমাণ চয়াবিন লাগিব, আৰু চয়াবিনটো ভালকৈ ধুই ল'ব, ভিতৰত বালি থাকে। এতিয়া মই আপোনালোকক দেখি আছোঁ বিলাহীটো কেনেকৈ কাটিব লাগে, আপোনালোকে চাই থাকিব। এনেকৈ আগতে আগ পিচবিলাক কাটি ল'ব, পিচটো নাকাটিলে হ'ব বাৰু, আগটো কাটিলে হ'ব। এনেকৈ চাৰিফালকৈ কাটিব। তাৰপিছত এনেকৈ কাটিব ডখৰ ডখৰকৈ সৰু সৰু, কাৰণ এইটো গলাই দিব লাগিব, সেইটো কাৰণে। তাৰপিছত এনেকৈ কাটি ল'ব, এইটো এনেকৈ সৰু সৰুকৈ ডখৰা কৰি ল'ব, কাৰণ এইটো একদম গলাব লাগিব। এইটো অলপ বেলেগ ষ্টাইলত হ'ব, কেলকাটা ষ্টাইলত অলপ হ'ব। এতিয়া চাওক, মই বিলাহী কাটা হৈ গ'ল, মই এনেকৈ কাটি লৈছোঁ। আপোনালোকে চাব, এইটো বিলাহীটো অলপ পৰিমাণটো বেছি লাগে এইটো ৰেচিপিত, ঠিক আছে। এতিয়া মই চয়াবিনখিনি ফাৰ্ষ্ট টাইম ভাজি ল'ম, আপোনালোকে চাব কেনেকৈ ভাজি ল'ম। এতিয়া আমি কেৰাহীটো পাতি লৈছোঁ, চৌকাখন মই অন কৰিম। এতিয়া মই তেল দিম কেৰাহীত, মই কেনেকৈ ভাজিম চাব আপোনালোকে। এইটো যিহেতু চয়াবিন ৰেচিপি হয়, অলপ তেলটো বেছি লাগিব। এতিয়া তেলটো গৰম হোৱালৈকে মোৰ অলপ অপেক্ষা কৰিব লাগিব। তেল এতিয়া গৰম হৈ গ'ল, দেখা পাইছে। এতিয়া মই চয়াবিনখিনি এৰি দিম তেলৰ মাজত। অলপ জুইটো কমাই দিম, দি কিনে এনেকৈ অলপ লাৰি থাকিম, অলপ লাৰি থাকিম। আৰু ইয়াৰ মাজত মই অলপ নিমখ দি দিম, কাৰণ নিমখটো এতিয়া দিলে ভিতৰত সোমাই যাব। আৰু নিমখটো সদায় সোৱাদ অনুযায়ী দিব, মই ইমানখিনি লাগিব মই দিছোঁ, আপোনালোকে চবেই সোৱাদ অনুযায়ী দিব। এতিয়া দিছোঁ মই অলপ হালধি দিম। এতিয়া অকণমান এনেকৈ লাৰি থাকিব লাগিব, ৰঙা হোৱালৈকে। ৰঙা হ'লে আমি বিলাহীকেইটা দিম। এতিয়া মই 1 মিনিটৰ কাৰণে ঢাকি দিছোঁ। এতিয়া মই 1 মিনিটৰ কাৰণে ঢাকি দিলোঁ। এতিয়া 1 মিনিট হৈ গ'ল, মই চাওঁ তেনেকৈ অলপ হৈছে। আৰু এইটো কিন্তু জুইটো একদম কমকৈ দি কিনে ফ্ৰাই কৰিব লাগিব, নহ'লে জ্বলি যাব। বহুতে কমকৈ দিব। এতিয়া অলপ হৈছে, মই আৰু 1 মিনিটৰ কাৰণে এনেকৈ ঢাকি দিছোঁ। এতিয়া 1 মিনিট হৈ গ'ল, চাওক তেনেকুৱা হৈছে। এতিয়া ভাজাটো হৈ গ'ল, মই এতিয়া উঠাই লৈছোঁ থালখনত। এনেকৈ এটা পাত্ৰ লৈ কিনে এনেকৈ উঠাই কিনে এক্সট্ৰাকৈ থৈ দিব। এতিয়া এইখিনি উঠাই লৈ মই চয়াবিনখিনি উঠাই লৈছোঁ। এতিয়া মই ইয়াতে দিম নেক্সট হেৰিখনত তেল, বিলাহী চব্জিৰ কাৰণে। এই তেলখিনি গৰম হোৱালৈকে অপেক্ষা কৰিব লাগিব। আকৌ তেলখিনি গৰম হৈ গৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে কেমেৰা স্ক্ৰীণত। এতিয়া মই দি দিম ইয়াত মাজত পিঁয়াজ কাটা আছে, পিঁয়াজ ইয়াতে দি দিওঁ মই 2টা কেঁচা জ্বলা। এতিয়া এনেকৈ অলপ লৰাই দিব, পিঁয়াজটো ৰঙা ৰঙা হোৱালৈকে। ৰঙা ৰঙা হ'লে বিলাহী টুকুৰাকেইটা দি দিম। আপোনালোকে দেখা পাইছে পিঁয়াজখিনিও ৰঙা ৰঙা হৈছে। এতিয়া মই ইয়াতে দি দিছোঁ বিলাহী কাটি থৈছিলোঁ আগতে,
এই কাটাখিনি মই দি দিছোঁ। এতিয়া এনেকৈ লাৰি দিব। এনেকৈ অলপ লাৰি দি মই 1 মিনিটৰ কাৰণে মই এইটো ঢাকি দিছোঁ। ঢাকি দিছিল 1 মিনিট হৈ গ'ল। এতিয়া এনেকৈ হৈছে। মই ইয়াতে 2 মিনিটৰ মছলাখিনি দেখাইছিলোঁ আপোনাক, এইখিনি ইয়াতে ৰাখিছোঁ। নহৰু বটা মই দি দিছোঁ। এতিয়া মই দিছোঁ পিঁয়াজ বটা, নিশ্চয় দেখা পাইছে। এতিয়া দিছোঁ মই আদা বটা, দি কিনে এনেকৈ লৰাই দিছোঁ। আৰু যিহেতু চয়াবিন ভাজোঁতে মই নিমখটো ব্যৱহাৰ কৰিছিলোঁ, ইয়াতে মই বেছি নিমখ নিদিওঁ, অকণমান নিমখ দিম, কাৰণ আগতে মই দিছিলোঁ চয়াবিনত। মই এতিয়া এনেকৈ লৰাই দিছোঁ। এতিয়া মই আৰু 2 মিনিটৰ কাৰণে মই ঢাকি দিম। চাওঁ 1 মিনিট হৈ গ'ল। এতিয়া দেখিছোঁ আপোনালোকে ধুনীয়া হেৰি হৈছে, অলপ সিজিছে আৰু অলপ বাকী আছে। মই আকৌ ঢাকি দিব লাগিব। এতিয়া এনেকৈ অলপ গলাই দিব লাগিব, কাৰণ এইটো গ্ৰেভি টাইপৰ হয়। এনেকৈ আপোনালোকে অলপ মাৰি ল'ব। মই এইটো আৰু 1 মিনিটৰ কাৰণে ঢাকি দিম। ঢাকাৰ আগতে মই অলপ চেনি দি লৈছোঁ। এইটো অলপ কেলকাটা ষ্টাইলত হ'ব, বস্তুটো বেলেগ ধৰণৰ। চেনিটো মই ইমান পৰিমাণ লৈছোঁ, সৰু চামুচ 1 চামুচ। আপোনালোকে যদি অলপ বেছি মিঠা খায়, বেছি দিব পাৰে। দি মই অলপ লৰাই দিছোঁ আৰু মই 1 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া আমাৰ চাগে হৈ গ'ল। মই চাউল কিনে এতিয়া হৈ গ'ল ধুনীয়াকৈ ভুনাটো। এতিয়া মই ইয়াৰ মাজত এৰি দিম চয়াবিন ফ্ৰাই কৰি থৈছিলোঁ, চয়াবিনখিনি দি কিনে মই এনেকৈ অলপ লৰাই দিম। দেখা হৈছে এনেকৈ মই লৰাই দিম। এতিয়া মই আকৌ 2 মিনিটৰ কাৰণে ঢাকি দিম। চাওঁ কেনে হৈছে। হৈ গ'ল। এতিয়া আপোনালোকে দেখি আছে নিশ্চয় হৈ গ'ল। কালাৰটো ভাল আহিছে। এতিয়া মই ইয়াতে দি দিছোঁ গৰম কৰি থোৱা পানী। পানীটো ইমান এটা বেছি নালাগে, কাৰণ এইটো গ্ৰেভি হ'ব। আৰু আপোনালোকে চাই নিশ্চয় ভাল পাইছে। আপোনালোকে এনেকৈ একদিন বনাব, ঘৰত খাব, নিশ্চয় ভাল পাব, টেষ্টি হ'ব। আপোনালোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এতিয়া মই আৰু ঢাকি দিছোঁ 2 মিনিটৰ কাৰণে। চাওঁ চব্জিটো কেনে হৈছে। এতিয়া চব্জিটো হৈয়ে আহিছে লাষ্ট পৰ্যায়ে। এতিয়া মই দিম অলপ ধনিয়া পাত, বেছি নিদিওঁ, মই অলপ দিম। আৰু মই জিৰা গুড়ি থৈছিলোঁ, অলপ জিৰা গুড়ি থৈছিলোঁ আগতে। মই জিৰা গুড়িটো আগত দিয়া নাই, মই লাষ্টত দিওঁ, কাৰণ ফ্লেভাৰটো ভাল হয়, সেইটো কাৰণে ইমান পৰিমাণ দিছোঁ মই। আপোনালোকে ইয়াতে বেছি দিব পাৰে, কমো দিব পাৰে। চব্জিটোতে হৈয়ে গ'ল। মই অলপ টাইম 1 মিনিটৰ নহয়, 1 মিনিটৰ কম সময়তে ঢাকি ৰাখোঁ। এতিয়া মই চব্জিটো চাগে হৈ গ'ল। চাওঁ, ৱাও, হৈ গ'ল নিশ্চয়। দেখা হৈছে কি ধুনীয়া গোন্ধ ওলাইছে আৰু দেখাটো কি ধুনীয়া হৈছে। এতিয়া মই চব্জিখিনি নমাই ইয়াতে বাচনত মই ঢালিম, দেখা পাব আপোনালোকে। তাৰপাছত মই ধনিয়া পাত আৰু অলপ দি দিছোঁ। মই সজাবৰ কাৰণে জলকীয়া দি দিছোঁ 2টা। আপুনি দেখা পাইছে কালাৰটো দিছোঁ, বঢ়িয়া হৈছে। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই, আৰু লগ পাম আৰু এটা নতুন ৰেচিপি লৈ।